Hello everyone, কি খবৰ আপোনালোকৰ? First of all, happy Bihu to all. সকলোলৈকে বিহুৰ বহুত বেছি শুভেচ্ছা থাকিলে আপোনালোকৰ পিনে বিহু জাজুকাৰ কেনেকুৱা চলিছে, কিমান দূৰ আগবাঢ়িছে সব জনাব আৰু যদি চলা নাই কিয় চলা নাই সেয়াও জনাব। আমাৰ এপিনেটো পুৰা বিহু জাজুকাৰ চলি আছে, যেহেতু গাঁওবোৰত এনে অলপ বিহু বেছিকৈ লাগে, তো পুৰা একদম সব ফানৰ পৰা একদিন ঢেকীৰ মাত, মানে এসপ্তাহ ধৰি আৰু সব ফানৰ পৰা ঢেকীৰ মাত, সবে জলপান খুন্দা, পিঠাগুৰি খুন্দা, এভৰিথিং কৰি আছে আৰু আমাৰো প্ৰায়খিনি কাম হৈছেগৈ বিহু বুলি। আৰু আমাৰ ঘৰৰ কাষতে বেলাগুৰু বনাই আছে, মই সেয়াও আপোনালোকক দেখাম। আৰু আজি আমি ভাবিছোঁ ফটো উঠিম বুলি, চাদৰ মেখেলা পিন্ধি, মানে ফটোশ্বুট নহয় আৰু এনেই আৰু মোবাইলতে ফটো উঠিম বা ৰিলছ বনাম বুলি ভাবি আছোঁ। তো আজি ভিডিঅ'টো অলপমান ইণ্টাৰেষ্টিং হ'ব, তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। এইফালে আমাৰ পিঠাগুড়ি খুন্দা কাৰ্যসূচী চলি আছে আৰু এইফালে পাপাই ঢেঁকী দি আছে। মই মানে বেছি সময় ঢেঁকী দিব নোৱাৰোঁ, মোৰ আঁঠুটো বহুত বিষায়, নাজানো এই দিয়া অভ্যাস নাই যে সেইকাৰণে চাগে, আৰু মোৰ এনেকৈ থাকিলে নহ'ব, সেইকাৰণে পাপাই দিব লগা হৈছে। আৰু এইকেইদিন বিহুৰ দিনতো এইকেইদিন ৰ'দ নাই, মানে এইকেইদিন ৰ'দেই নাই, বহুত বেয়া অৱস্থা হৈ আছে। আৰু আজিলৈকে বিহু কাপোৰ ধুই পোৱা নাই, এতিয়া এয়া মেলিব আহিছোঁ। ইয়াতে মানে ধুনীয়াকৈ ৰ'দ পৰে। আৰু এইটো মোৰ লগৰ এজনী ঘৰ আধা বনাই থৈ দিছে, ইয়াতে এতিয়া অলপ ওপৰৰ কাৰণে ৰ'দটো পৰে। আৰু এয়া মেলি লওঁ কাপোৰখিনি, ইয়াৰ হাতখন বিষাই গৈছে ঘৰৰ পৰা, তিতা কাপোৰ না। এইকেইদিন মানে একদম ৰ'দেই নাই, পূৰা সেমেকা বতৰ। আৰু আজি একদম ৰ'দটো দিয়াৰ লগে লগে মায়ে মানে সোনকালে কাপোৰ ধোৱাতে লাগিছে, আৰু এতিয়া এইখিনি শুকালে, বেছি সময় হোৱা নাই দিয়া বাৰু। এইখিনি বাকীখিনি শুকাব, ৰ'দটো অলপ ভাল আজি। চাদৰ মেখেলাৰ লগত ক্ৰক্স। কোৱা কিবা এটা কোৱা, পিছৰখিনি কোৱা। মই বহুত দিনৰ মূৰত আহিছোঁ, আপোনালোকে বেয়া চেয়া নাপাব। মানে লাষ্ট ব্লগত মোক দেখা পোৱা নাই, তাৰ আগৰ ব্লগতো আপোনালোকে চাইড মোক দেখা পোৱা নাই। মোক সেই লাষ্ট দুচতৰ বিয়া ব্লগত দেখা পাইছিল। তাৰপিছত নাই তেতিয়া গম পাইছোঁ আপোনালোকে মোক বহুত মিছ কৰি আছে, বহুত মিছ কৰি আছে। চ' আই এম হিয়াৰ নাও। বেয়া নাপাব, মই ইয়াত পালোঁ। মানে আজি মানে আমি কি আহিছোঁ কৈ দিয়া। আজি মানে আমি ভোগালী বিহু আহি আছে যে, ভোগালী বিহু আহি আছে যে, সেইকাৰণে ভাবিলোঁ কিবা এনেকে অলপ ফটো চটো উঠো, ৰিল চিল অলপ বনাওঁ। আজিকালি ট্ৰেণ্ডত আছে ন এইবিলাক বস্তু, সেইকাৰণে নহয় পাৰফেক্ট, নহয় ট্ৰাই কৰিছোঁ, কষ্টৰ ফল সদায় মিঠা। চ' আমি বহুত ট্ৰাই কৰিলোঁ, ট্ৰাই কৰাৰ ফলত আজি কিবা অলপ ওলাইছে। আপলোড কৰিম, চাব। আমিয়ে ন তই ভিডিঅ' সেইটোৱে নাচি একেটা টেককে দি ভাগৰ লাগি গৈছে, ঘাম ওলাই গৈছে, ঠাণ্ডা ঘাম যে ওপৰ কোলা হৈ গ'লোগৈ। সেয়া আৰু এনেইতো চাদৰ মেখেলা পিন্ধি প্লেনিং কৰা, কেতিয়াবানো মোৰ এনেকুৱা হয় চাদৰ মেখেলা পিন্ধি মানে হেৰি কৰিলে কি কয় মানে চাৰ্জ নিদিয়ে, ধৰি লওক কাইলৈ কিবা এটা ইভেণ্ট আছে, মই কাইলৈ ফটো উঠিম আৰু বুলি যদি যাওঁ, নাই চুলি বেয়া হ'ব, ফটোগ্ৰাফাৰ বেয়া হ'ব, ৱেডাৰ বেয়া হ'ব, নিজৰ লুকটো বেয়া হ'ব। আজিও মই ট্ৰাই কৰি লোৱা। কালি পৰা প্ৰিপেৰেশ্যন নকৰাৰ কাৰণে মোৰ চাদৰ আজি ছুটি, মোৰ চাদৰ ছুটি আজি। মোৰ প্ৰিপেৰেশ্যন কৰাৰ পিছত ঢিলা, মোৰ মানে চাদৰ মেখেলা পিন্ধাৰ পিছত সদায় মেখেলাখন ঢিলা হ'বই লাষ্টত গৈ লৈ। মোৰ কেতিয়াবা মেখেলাখনে উল্টা হয়, কেতিয়াবা চাদৰখনে উল্টাকে লওঁ। পাৰফেক্ট। এয়া নিজে পিন্ধিব নাজনাৰ বলত সেয়াই মা ৰখি থাকিব লাগে। মা আজি নাছিলে, মা দেৰিকে আহিলে, মা কঁকাল বিষালে, সেইটো কাৰণে মোক পিন্ধাব নোৱাৰিলে। মই যেনি তেনি মানে চুটি চাদৰ এখন উলিয়াই সেইটো বেছি ৰিকুৱেষ্ট হ'ব লাগে, সেইটো বেছি এটিটিউড দিয়ে। মই নহ'লে সেইটোও কৰিব নোৱাৰো, বৰ কথা সেইবিলাক আৰু দিয়ে আমাক। মোৰ ইমান ধুনীয়া হয়, মোৰ চাদৰখনকে খুলি যায়, মেখেলাই খুলি যায়। সেইবিলাক আৰু চলি থাকে, যেনে তেনে মেনেজ কৰি থাকো আমি। বহুত গালি মেনেজ কৰাটো আচল কথা। সেইটোৱে যুঁজি যাম আমি চাদৰ মেখেলা পিন্ধাৰ লগত। গেছৰ বাৰ্ণাৰ একদম তলত নমাই লৈ মায়ে তিল পিঠা বনোৱাত লাগি আছে। কেইটা হ'ল এতিয়া বনাই?
গাইজ এইখিনিতে মই আপোনালোকক এটা কথা কওঁ বুলি ভাবিছোঁ আপোনালোকে প্ৰায়বোৰে মোৰ ভিডিঅ' চায় আৰু মোক বহুতে কয় যে তোমাৰ ভিডিঅ' চাওঁ বুলি আৰু তেনেকৈ ক'লেতো চবৰে ভাল লাগে কাৰণ মইনো কনচা ইমান ইউটিউবাৰ হয় তথাপিও ভিডিঅ' বনাই ভাল লাগে কাৰণে বনাওঁ তো তেনেকৈ ক'লে বহুত ভাল লাগে আৰু বিশেষকৈ এনেকৈ মোবাইলটো লৈ কথা কোৱাটোৱে মোৰ কাৰণে এটা বহুত ডাঙৰ টাস্ক মানে আৰু অলপ যিহেতু মই ইণ্ট্ৰভাৰ্ট হয় তো যি কি নহওক মই ভিডিঅ' বনাওঁ আৰু আপোনালোকে কয় আৰু চবেই চায়ো কিন্তু চাই মই এটা কথা লক্ষ্য কৰিছোঁ মোৰ ভিউজতকৈ মানে ভিউজৰ আধা লাইকছ আহে তো আপোনালোকে যদি চবেই ভিডিঅ' চায় কমেণ্ট কৰিব এলাহ কৰিলেও কমচে কম লাইকটো কৰি দিব সেয়া আৰু আপোনালোকে ভিডিঅ'ত লাইক চেক কৰি থাকিব আৰু